নমস্কাৰ বন্ধুসকল আজি বিষয়টো ম্যানুফ্যাকচাৰিংৰ ওপৰত নহয় আমি কি বস্তু বনাব লাগে কি বনাব কাৰণে কেমিক্যাল ইউজ কৰা যায় ইত্যাদি বিষয়বিলাক আমি আলোচনা কৰোঁ আজি বিষয়টো আমি আলোচনা কৰিম ব্যৱসায় কৰোঁতে যিবিলাক আমাৰ সমস্যা আহে এই সমস্যাবিলাকত প্ৰাৰম্ভিকৰ সমস্যা যিবিলাক আমি ফেচ কৰোঁ এইবিলাক সাধাৰণতে আপুনি এটা ব্যৱসায় যেতিয়া আৰম্ভণি কৰে এই ব্যৱসায়টো আৰম্ভণি কৰালে আপুনি আপোনাৰ বন্ধু আপোনাৰ সম্বন্ধীয় কোনো মানুহক আপুনি নিশ্চয় জনায় বা আপুনি ফেচবুকত পাব্লিছ কৰে ইউটিউবত পাব্লিছটো আপুনি কৰে লগে লগে আপুনি কমেণ্টবিলাক ষ্টাৰ্ট হৈ যায় বেয়া কমেণ্ট ভাল কমেণ্ট বহুতে আপোনাক কয় নিৰাশামূলক মন্তব্য দিয়ে বহুতে নিগেটিভলি আপোনাক কয় বহুতে নহ'ব বুলি কয় বহু কমেণ্ট থাকে বহুত নিগেটিভ কমেণ্ট থাকে তাৰমানে আপুনি যিটো কাম কৰিব গৈছে এইটো নহ'ব বুলিয়ে অধিকাংশই আপোনাক ক'ব তো আমাৰ যিসকল লোক উদ্যোগী তেওঁলোকৰ ক্ষেত্ৰতো যিসকলে কাম ইতিমধ্যে ছাকচেছফুল হৈছে তেওঁলোকেও ঠিক সেই ধৰণেই মুখামুখি হৈছে আপুনিও মুখামুখি নিশ্চয় হ'ব এই মুখামুখি হোৱা সময়খিনি অতি জটিল অতি গুৰুত্বপূৰ্ণ হয় বহুত মেণ্টেলি বা সাইকোলজিক্যালি আপুনি বাধাৰ সন্মুখীন হ'ব লগা হয় বহু লোক এনেকুৱা আছে ৰাতি 12টা বজাতো তেওঁলোকৰ টোপনি নাহে সমস্যা হয় তেওঁলোকে চিন্তা কৰি থাকে বিষয়টোৰ ওপৰত কাৰণ মানুহৰ কমেণ্ট মানুহৰ বিভিন্ন পৰামৰ্শৰ ওপৰত আপুনি নিৰ্ভৰ কৰিবলগা হয় কিন্তু এই সমস্যাখিনি এই নিগেটিভ ধাৰণাবিলাকৰ আপুনি অভাৰটেক কৰিব পাৰিলেহে আচলতে আপোনাৰ ব্যৱসায়টো আগবাঢ়ে এতিয়া আমি দেখা পাওঁ যে বাহিৰৰ বহু কোম্পানী প্ৰডাক্ট আমাৰ অসমত বহুজন মানুহে চেল কৰে বহুত আনজানা কোম্পানী বহু কোম্পানী প্ৰডাক্ট বহুত কষ্টলি হয় আৰু বহুত কোম্পানীৰ নাম আপুনি শুনাই নাই যদি বাহিৰৰ এই কোম্পানীবিলাকৰ প্ৰডাক্ট আপুনি চেল কৰিব পাৰে বাহিৰৰ এই কোম্পানীবিলাক যদি আপুনি এটা প্ৰমোশ্যন স্কিম দিয়াৰ কাৰণে তেওঁলোকক আপুনি আগবঢ়াই লৈ যাব পাৰে আপুনি বজাৰত নিজৰ ঘৰৰ মানুহক সকলোকে আপুনি চেল কৰিব পাৰে তেতিয়াহ'লে আপুনি আপোনাৰ নিজৰ প্ৰডাক্টটো আপুনি নিজে মেনুফেকচাৰিং কৰা প্ৰডাক্টটো আপুনি নিগেটিভ ধাৰণাবিলাকৰ ওপৰত কিয় নিৰ্ভৰ কৰে বহুলোকে আপোনাক ক'ব এই সাধাৰণ কথা বহুলোকে আপোনাক ক'ব যে এইটো আপুনি ধূপকাঠি বনাইছে ধূপকাঠিত এইখিনি নিগেটিভ আছে এইখিনি প্ৰব্লেম আছে আপোনাৰ ধূপকাঠি লোকেল ধূপকাঠি হয় চেণ্টৰ ইছ্যুজ আছে পেকেটৰ ইছ্যু আছে ইত্যাদি আপোনাক প্ৰশ্ন কৰিব কিন্তু এনেও লোক আপুনি আছে বজাৰত এনেও লোক আছে যি আপোনাৰ ধূপকাঠিটোক চইচ কৰে কাৰণ আপুনি নিশ্চিতভাৱে এটা চিয়ৰ ৰাখক যে আপোনাৰ প্ৰডাক্টটো যে সকলোৱে চইচ কৰিব সকলোৱে ভাল পাব এইটো নহয় এক শ্ৰেণী মানুহ ওলাব যি আপোনাৰ প্ৰডাক্টটোক ভাল পাব আপুনি আপোনাৰ প্ৰডাক্টটো আপগ্ৰেড কৰিব চেষ্টা কৰিব লাগিব প্ৰতিদিন আপুনি তাক ডেভেলপ কৰিব চেষ্টা কৰিব লাগিব তাক আপুনি সুন্দৰ কৰিব চেষ্টা কৰিব লাগিব কিন্তু যদি আপুনি দুটামান যদি মানুহৰ পৰামৰ্শত নিগেটিভ কমেণ্টত যদি আপুনি ভাবে যে না মোৰ ব্যৱসায়টো ইয়াত নিগেটিভ কাৰণ আছে এইটো মই কৰি লাভ নাই আপুনি যিকোনো ব্যৱসায় আৰম্ভণি কৰক ধূপকাঠি কৰক টয়লেট ক্লিনাৰ কৰক ডিছৱাছ বাৰ কৰক ফিনাইল কৰক যিকোনো প্ৰডাক্ট মেনুফেকচাৰিং কৰক সেই প্ৰডাক্টত ছেম প্ৰব্লেম আপুনি ফেচ কৰিব ছেম একেধৰণৰ মানুহ আপুনি এক কেটেগৰী মানুহ আপুনি লগ পাব মই আজি 2 এদিনৰ আগত এটা কমেণ্ট পাইছিলোঁ যে তেওঁ কৈছে মই আজি 7 বছৰ এটা ব্যৱসায় কৰিবলৈ ফেইল মাৰি আছোঁ 7 বছৰ চেষ্টা কৰিলোঁ কিন্তু সেই ব্যৱসায়টো মই ছাকচেছফুল হ'ব নোৱাৰিলোঁ এতিয়া 7 বছৰ আপুনি সময় খৰচ কৰিলে 7 বছৰ আপুনি ছাকচেছফুল হ'ব নোৱাৰিলে তাৰমানে 7 বছৰ সময় আমি কিয় খৰচ কৰিলে আপুনি যদি আপোনাৰ ব্যৱসায়টোত 7 বছৰ সময় থাকি আপুনি যদি প্ৰগ্ৰেছ কৰিব নোৱাৰিলে তো 7 বছৰ সময় আপুনি অবাবত খৰচ কৰাটো আপোনাৰ উচিত নহয় তাৰমানে ক'ৰবাত এই 7 বছৰ সময়ত আপুনি তাক ব্যৱসায়টোক নেগলেচি কৰিছিলে ক'ৰবাত আপুনি গুৰুত্ব দিয়া নাছিলে বা 7 বছৰ দিন আপুনি এটা লছ কৰা ব্যৱসায় আপুনি কিয় ধৰি আছিলে যদি আপোনাৰ লছ হৈছে ব্যৱসায়টোত যদি আপুনি লাভৱান নহয় তো আপুনি 1 মাহত ডিচিশ্যন ল'ব পাৰে 2 মাহত ডিচিশ্যন ল'ব পাৰে তাক আপুনি কণ্টিনিউৱাছ ঠেলি 7 বছৰ কৰাটো কোনো যুক্তিয়ে নাথাকে নিশ্চয় ক'ৰবাত লাভ হৈছিলে আপোনাৰ ক'ৰবাত আপুনি সমস্যাৰ ফেচ কৰিছিলে আৰু এটা পৰ্যায় পালেহি যি পৰ্যায়ত আপুনি এটা সিদ্ধান্ত ল'লে যে এই ব্যৱসায়টো মোৰ দ্বাৰা নহ'ব কিন্তু আপুনি যদি এই সময়খিনি ভালকৈ এনালাইজ কৰে এই সময়খিনি ক'ৰবাত নহয় ক'ৰবাত আপুনি অপৰচুনিটিবিলাক মিছ কৰিছে ক'ৰবাত নহয় ক'ৰবাত আপুনি কৰিবলগা কামখিনি কৰা নাই ক'ৰবাত নহয় ক'ৰবাত আপুনি মিষ্টেক কৰিছে গতিকে অভাৰঅল আপুনি যদি ব্যৱসায় এটা যদি গ্ৰ' কৰিবলৈ হয় তাক পজিটিভ কাৰণখিনি বিচৰাটো প্ৰয়োজন পজিটিভ ৰিজনবিলাক বিচৰাটো প্ৰয়োজন পজিটিভ কাৰণ আৰু পজিটিভ ৰিজনবিলাক বিচাৰি ল'ব পাৰিলেহে আপুনি তাক গ্ৰ' কৰিব পাৰিব আপোনাৰ মাইণ্ডত এটা পজিটিভ ভিজুৱেলাইজেশ্যন থকাটো প্ৰয়োজন পজিটিভ ইমেজিনেশ্যন থকাটো প্ৰয়োজন আপুনি কোন পৰ্যায়ত লৈ যাব বিচাৰিছে আপোনাৰ লক্ষ্য স্থান কি আপুনি কোন পৰ্যায়ত আপোনাৰ কোম্পানীটোক নিব বিচাৰিছে সেই লক্ষ্য স্থানটো থিৰ কৰি আপুনি সেই ষ্টেপলৈ লৈ যাব লাগিব আৰু তাৰ কাৰণে আপোনাৰ এটা ভিজুৱেলাইজেশ্যন ইমেজিনেশ্যন থকাটো প্ৰয়োজন বজাৰত আপুনি কোনোবা দিনাখন আপোনাৰ লাভ বেয়া হ'লে 100% মানুহে আপুনি আপোনাৰ বেয়া কাষ্টমাৰ পাই যাব আৰু কোনোবা দিনা ভাল হ'লে 100% আপুনি ভাল কাষ্টমাৰ পাই যাব পাৰে গতিকে আপুনি এইটো নিগেটিভ ধাৰণা লোৱাটো উচিত নহয় আপোনাৰ প্ৰডাক্টটোক ইম্প্ৰুভমেণ্ট আপগ্ৰেড কৰাটো প্ৰয়োজন আছে তাক ঠিক কৰাটো প্ৰয়োজন আছে কিন্তু নিগেটিভিটি ধাৰণা লোৱাটো উচিত নহয় বাহিৰৰ প্ৰডাক্ট এটা যিকোনো প্ৰডাক্ট আগৰবাতি টয়লেট ক্লিনাৰ ডিছৱাছ বা যিকোনো প্ৰডাক্ট আমাৰ দোকানবিলাকত চেল হয় কিন্তু আপোনাৰ প্ৰডাক্টটো চেল নহয় কাৰণকেইটা বিচাৰক আৰু সেই কাৰণকেইটা আপগ্ৰেড কৰক ডেভেলপ কৰক প্ৰত্যেকটো ব্যৱসায়ে সৰুৰ পৰাই আৰম্ভণি হয় আৰু সৰুৰ পৰাই তাক এটা লাৰ্জ লেভেললৈ লৈ যাব পৰা যায়
এখন চাহৰ দোকানক কেইজনমান এণ্টাৰপ্ৰেনাৰে যদি এটা ব্ৰাণ্ড বনায়, আপুনি নিশ্চয় অনলাইন ইউটিউবত চাৰ্চ কৰিব চাই টিক্কা বাৰ বুলি, তেওঁলোকে এটা সৰু এণ্টাৰপ্ৰেনাৰ সৰু এখন চাহৰ দোকানক ৱৰ্ল্ডৰ সকলো জেগাতে ফ্ৰেঞ্চাইজি দিব পৰা কণ্ডিশ্যনছ তেওঁলোকে ৰেডি কৰি ল'লে। প্ৰথম অৱস্থাত তেওঁলোকৰ অপৰচুনিটি নাছিলে, তেওঁলোকৰ পইচা নাছিলে, ফাণ্ডিং নাছিলে, তেওঁলোকৰ ব্যৱসায়টোত চেলেঞ্জ আছিলে, বিভিন্ন সমস্যা আছিলে, লিগেল ইছ্যুজ আছিলে। কিন্তু সেই সমস্যাবিলাক তেওঁলোকে লাহে লাহে অভাৰটেক কৰি তেওঁলোকৰ ইন'ভেটিভ পলিচিবিলাক ইউজ কৰি পজিটিভ হৈ থাকি তেওঁলোকে তাক আগবঢ়াই লৈ গ'ল। আৰু আজি তাকে ৱৰ্ল্ডৰ সকলো অধিকাংশ কাণ্ট্ৰিতে তেওঁলোকৰ ফ্ৰেঞ্চাইজি আছে। ইমেজিনেশ্যন যদি তেওঁলোকৰ নাথাকিলেহেঁতেন তেতিয়া সম্ভৱ নহ'লহেঁতেন। তো ইমেজিনেশ্যন তেওঁলোকে সেইধৰণে কৰিছে আৰু সেইকাৰণে পচিবল হৈছে। তো আমি সেইধৰণে ইমেজিনেশ্যন কৰি আমি আমাৰ কনচেপ্টটোক, আমি আমাৰ কোম্পানীটোক, আমি আমাৰ প্লানটোক আগবঢ়াই লৈ যোৱাত সমস্যা ক'ত? নিশ্চয় এটা কথা চিয়'ৰ, আপুনিও ক'ব যে আপুনি প্ৰডাক্ট চেল কৰিব পাৰে, বাহিৰৰ কোম্পানী হয়তো আপুনি বহুত প্ৰডাক্ট ইতিমধ্যে চেল কৰিছে, তেতিয়াহ'লে এইবাৰ নিজৰ কোম্পানীটোক, নিজৰ প্ৰডাক্টটোক কৰাটোত কি সমস্যা আছে? সমস্যা থাকিব পাৰে, তাক আমি অভাৰটেক কৰিব লাগিব, তাক আমি ইম্প্ৰুভমেণ্ট কৰিব লাগিব, তাক ডেভেলপ কৰিব লাগিব। আপুনি বিচাৰিলে সকলো সমস্যাৰ সমাধান হ'ব। আপুনি বিচাৰিলে তাক আগবঢ়াই লৈ যাব পাৰিব, আপুনি বিচাৰিলে তাক এটা সুন্দৰতম দিশ দিব পাৰিব। আৰু আপুনি, আমি সকলো লগ লাগিলে এটা সুন্দৰ অভিযান, সুন্দৰ প্লানিং আমি আগবঢ়াই লৈ যাব পাৰোঁ। ইয়াৰ কাৰণে নিশ্চয় সততা, নিষ্ঠা আৰু এটা ভাল কাম কৰাৰ ইচ্ছা আমাৰ থাকিব লাগিব। ইজনে আনজনৰ ওপৰত কিছু পৰিমাণে হ'লেও বিশ্বাস ৰাখিব লাগিব। আৰু আমাৰ যি লক্ষ্যস্থান, সেই লক্ষ্যস্থান প্ৰাপ্তিৰ কাৰণে আমি ইজনে আনজনক টিমৱৰ্ক কৰাটো অতি প্ৰয়োজন। টিমৱৰ্ক যদি ভাল নহয়, টিমৱৰ্কত যদি বিশ্বাস নাথাকে, ইজনে আনজনৰ দুখ খুচৰি নাথাকি আমি যদি সঠিক দিশত আমি আগবাঢ়ি যাওঁ, টিমটোক শুধৰাই লৈ যাওঁ, ইজনে আনজনৰ ভুলবিলাক যদি শুধৰাবলৈ চেষ্টা কৰোঁ, গাইডেন্স দিবলৈ চেষ্টা কৰোঁ, নিশ্চয় এটা সুন্দৰ অভিযান আমি কৰিব পাৰিম। আৰু সেই অভিযানটো ছাকচেছফুল কৰিবৰ কাৰণে আমি লগ লাগিছোঁ, আমি চেষ্টা কৰিছোঁ, নিশ্চয় আমি ফলৱতী হ'ম। আপুনি নিশ্চয় নিৰাশ নহ'ব, আপুনি হতাশ নহ'ব। সমস্যা আছে, এই সময়খিনিত সমস্যা থকাটো স্বাভাৱিক কথা। আপোনাৰ নহয়, সকলোৰে সমস্যা আছে, সকলোৰে বাধা আছে, কিন্তু আমি নিৰাশা হোৱাটো উচিত নহয়। আমি এই সমস্যাক অভাৰটেক কৰি এই সমস্যাৰ পিছত আমি এক সুন্দৰ দিশত আমাৰ যিটো আমি পৰিকল্পনা তাক আমি আগবঢ়াই লৈ যাম। এই সময়ত আমি অভ্যাস কৰাটো প্ৰয়োজন, প্ৰেক্টিছ কৰাটো প্ৰয়োজন, ইম্প্ৰুভমেণ্ট কৰাটো প্ৰয়োজন, আমাৰ প্ৰডাক্টবিলাক ডেভেলপমেণ্ট কৰাটো প্ৰয়োজন। আৰু যেতিয়াই সময় আহিব, যেতিয়াই সুবিধা হ'ব সকলো কাম কৰাৰ, নিশ্চয় আমি তাক এটা উচ্চতম পৰ্যায়লৈ আমি লৈ যাম। আমাৰ যি টেকন'লজি, আমাৰ যি চিন্তা, আমাৰ যি ক্ৰিয়েটিভিটি, আমাৰ যি এনাৰ্জি, আমি সকলো তাক ব্যৱহাৰ কৰিম। আৰু আমি এক সুন্দৰতম য'ত ধন প্ৰাপ্তি, য'ত মান সন্মান, য'ত এটা ভাল পৰিৱেশ, য'ত আমাৰ সকলোৰে সুস্বাস্থ্য লাভ কৰিব, য'ত আমি সকলোৱে জ্ঞান বুদ্ধি লাভ কৰিম, য'ত আমাৰ নেক্সট জেনেৰেশ্যন ভাল হ'ব, য'ত সমাজৰ ভেলু থাকিব, তেনেকুৱা এটা আমি ছিষ্টেম নিশ্চয় ৰেডি কৰিম। আৰু আমি নিশ্চয় সকলোৱে লগ লাগি তাক আমি এদিন তাক ৰিজাল্ট উলিয়াম। গতিকে আশা ৰাখোঁ আমি নিশ্চয় সঠিক দিশত যাব পাৰিম। আপোনাৰ আৰু আমাৰ সকলোৰে সহযোগিতা অবিহনে আমি কেতিয়াও কৰিব নোৱাৰিম। গতিকে এইবাৰ আমি চেষ্টা কৰি চাওঁ, বাৰে বাৰে ভুল কৰি থকাতকৈ, বাৰে বাৰে বিভিন্ন কাৰণে মিষ্টেক কৰি থকাতকৈ, বা বাৰে বাৰে আমি অকল ধৰি লওক নিগেটিভ চেষ্টা কৰাতকৈ এইবাৰ আমি সম্পূৰ্ণৰূপে ডেডিকেটেড হৈ এক শুদ্ধ দিশত লৈ গৈ এক শুদ্ধতম ৰিজাল্ট উলিয়াবলৈ আমি নিশ্চয় চেষ্টা কৰাটো প্ৰয়োজন হ'ব। আৰু নিশ্চয় মই জানো যে আপুনি, আমি সকলো লগ লাগিলে তাক আমি এদিন নহয় এদিন লক্ষ্য প্ৰাপ্তি আমি কৰিব পাৰিম। গতিকে বন্ধুসকল, নিশ্চয় আপোনালোকে কিবা প্ৰশ্ন থাকিলে, কিবা কুৱেশ্যনছ থাকিলে আপোনালোকে হোৱাটছআপ কৰিব, কমেণ্ট কৰিব আমাক, বা আমাৰ যিসকল আমাৰ অফিচৰ সহযোগী আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব। তেওঁলোকে নিশ্চয় আপোনাক সমাধান কৰিব চেষ্টা কৰিব। এইখিনি সময় কিছু সময়ৰ কাৰণে ধৈৰ্য ধৰিব লাগিব, কিছু সময়ৰ কাৰণে আমি নিজৰ ইজনে আনজনৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিব লাগিব। তেতিয়াহে আমি নিশ্চয় যিখিনি সময় বেয়া সময় এইখিনি আমি আগুৱাব পাৰিম। আৰু ভাল সময়ত আমি সকলো লগ লাগি সুন্দৰকৈ আমি আমাৰ কোম্পানীটোক, আমাৰ ছিষ্টেমটোক আমি আগবঢ়াই লৈ যাব পাৰিম। ধন্যবাদ।